ফ্ৰেণ্ড, আজি মই যাই আছোঁ এখন শ্বৰ্ট ফিল্ম জোনাকী, তাৰ শ্বুটিং হ'ব আৰু তাত ময়ো অভিনয় কৰিছোঁ। সকলোখিনি দেখাই আছোঁ, আপোনালোকক চাই থকা ভিডিঅ'টো। হেল্ল' ফ্ৰেণ্ড, আজি মই বহুত সোনকালে আহিলোঁ। আমাৰ ইয়াত মেকআপ হ'ব, মানে এইটো বিল্ডিঙৰ ওপৰত মানে আমাৰ আৰ্টিষ্টসকল আহিছে, আপোনালোকক দেখাই আছোঁ, চাই থকা। আহিছোঁ দিয়ক। আমি আহি পালোঁ, আমাৰ ৰক্তিম দা আছে, আমাৰ আৰ্টিষ্ট আছে, ইপিনে চাব ভালকৈ। আমি এইমাত্ৰ আহি পালোঁ, মেকআপ ল'ম এতিয়া আমি, মানে বাইদেউ হেল্ল' আহি পালোঁহে, পিছত কথা পাতি আছোঁ। এতিয়া আমি মেকআপ কৰি হেৰিক দেখাই দে গাড়ীৰ দাদা, আজি তামাম হেল্প কৰিছে আৰু ৰাতিপুৱা খুব সোনকালে উঠিছে, 5টা বজাতে উঠিছে। মোৰ দাদা খুব ৰাতিপুৱা উঠিছে মানে। এতিয়া আমি যাই আছোঁ, আমাৰ দোস্ত বহুত দিনৰ মূৰত গুৱাহাটীতে লগ পালোঁ। এতিয়া আমি ভিতৰত যাই আছোঁ। বেগটো লৈছেনে? এতিয়া আমি ৰুমৰ ভিতৰত সোমাম, সোমাই কেনে দেখাই আছোঁ, চাই থকা ভিডিঅ'টো। এতিয়া মই যদি ভিতৰত সোমাই আহিলোঁ, চাই থকা। ইয়াত মেকআপ হ'ব, সকলোৱে মেকআপ কৰিব, গোটেইখিনি আৰ্টিষ্টে। হেল্ল' ফ্ৰেণ্ড, এতিয়া আমাৰ মেকআপ হৈ গ'ল। এতিয়া আমি শ্বুটলৈকে আগবাঢ়ি আছোঁ, চাই থকা ভিডিঅ'টো ধুনীয়া হ'ব। এইটো বাস্তৱত প্ৰথমটো শ্বট আৰম্ভ হ'ব, এতিয়া মানে আৰম্ভ কৰিব। আৰু এইটো হৈছে মানে কমাৰ্চ কলেজৰ ওচৰতে, এইটো কমাৰ্চ কলেজ। চাই থকা শ্বটবিলাক দেখাই আছোঁ। এই তাৰ পৰা কেমেৰা কৰি আছে আৰু ইয়াত বাস্তৱত এইটো প্ৰথম চিনাকি, মানে শ্বৰ্ট ফিল্মৰ জোনাক খানৰ। একশ্যন কাট পাইছোঁ। এইটো চাইডুলৰ প্ৰথমটো শ্বুট হয়, চাই থকা। ৰলিং একশ্যন। হেল্ল' ফ্ৰেণ্ড, এতিয়া মই যাই আছোঁ। এতিয়া মই কমাৰ্চ কলেজ পাৰ হ'লোঁ আৰু মানে ট্ৰেইন ষ্টেচনৰ এটা শ্বুট হ'ব, চাই থকা। আৰু মোৰ লগত আছে আমাৰ চাদু। যাই আছোঁ এতিয়া, চাই থকা ভিডিঅ'টো। এতিয়া নিউ গুৱাহাটীতে শ্বুটিং হৈছে আৰু দেখাই আছোঁ। আমি আহি পালোঁ সকলোৱে, এতিয়া চাই লওক। এই ইয়াৰ পৰা নামিলোঁ, গাড়ীৰ পৰা নামিলোঁ সকলোৱে। ইয়াত শ্বুটিং হৈ আছে, দেখাই আছোঁ, চাই থকা। নেক্সট শ্বুটটো আৰম্ভ হ'ব, হৈ আছে। এইটো দাউৰি আছে, দাউৰি আছে, দাউৰি আছে। দলি মাৰি দিয়া, হালি যোৱা, মোলৈ চোৱা। আমি এতিয়া যাই আছোঁ ব্ৰহ্মপুত্ৰৰ পাৰত, আন এটা শ্বুট হ'ব, বাকী শ্বুট হৈ গ'ল। আৰু এতিয়া আমি যাই আছোঁ ব্ৰহ্মপুত্ৰৰ পাৰলৈকে, চাই থকা ভিডিঅ'টো। এতিয়া আমি সমুতিম আহি পালোঁ, ইয়াত ব্ৰহ্মপুত্ৰৰ পাৰ। চাই লওক, চাই লওক, আহি পালোঁ আমি। চাই লওক, ব্ৰহ্মপুত্ৰৰ পাৰত হ'ব শ্বুটিংটো অলৰেডি। বাকী কেইটামান শ্বুটটো হৈয়ে গ'ল। এতিয়া আমি আহি পালোঁ, সকলো আমাৰ আৰ্টিষ্টসকল আহি গৈছে, চাই থকা ভিডিঅ'টো। হেল্ল' ফ্ৰেণ্ড, এই শ্বৰ্ট ফিল্মখন বহুতে মানে প্ৰেমৰ হয়, প্ৰেমৰে পৰিপূৰ্ণ ছবি হয়, আপোনালোকে চাব পাৰিব।
মানে বহুত ধুনীয়া হয় মানে এতিয়া চলি আছে শ্বুট চাই থাকা হেল্ল' ফ্ৰেণ্ড আজি চাওক এই ধুনীয়া লোকেশ্যন এটা হয় ইয়াত সকলো ফিল্মবিলাক শ্বুটিং হয় ইয়াত আৰু আমি ইয়াত শ্বুটিং হ'ব মানে চাওকচোন ব্ৰহ্মপুত্ৰৰ সকলো এইবিলাক চৰ হয় চৰ আমি এতিয়া মানে চৰত আছোঁ আৰু শ্বুটিং চলি আছে মোটামুটি হাই গাইছ আমি এতিয়া বৰ্তমান শ্বুটিঙত আছোঁ আমি এতিয়া বৰ্তমান এই মৰুভূমিত শ্বুটিঙত আছোঁ পূৰা ব্যস্ত গোটেইখিনি সকলোৱে চাব এই দাদাও বহুত ব্যস্ত কৰি আছে আৰু কি ক'ব আৰু বহুত ভাল লাগিল যিখিনি হৈছে আৰু যিখিনি হ'ব লগা আছে বহুত ভাল হ'ব লগা আছে আপোনালোকে চাই থাকক একচেন জাষ্ট আজি আহি পাইছে জুন জাষ্ট আজি আহি পাইছে দেৰিৰ পৰা ইয়াত এতিয়া ইয়াৰ চিনাকিও নাই পাৰা যদি তোমাৰ লগত এদিন এডজাষ্ট কৰি লোৱা না থেংক ইউ ছ' মাচ নামি আহা একচনত নামি আহিবা আনো এইটো মাল আনিবা আহি গ'ল কিবা কিবি ভাবি আছোঁ মানে ই আহিছে ঠিক আছে ৰেডি 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 একো নহয় একচন চেণ্ডেলটো পিন্ধা এনে সোমাই লোৱা গাঁঠি মাৰিব নালাগে দাদা এনে সোমাই লোৱা চলজিবা হেল্ল' ফ্ৰেণ্ড এতিয়া লাষ্ট শ্ব'ৰ এইটো আমাৰ শেষ হ'ল মানে বিয়াও গ'ল মানে শ্বুটিঙো শেষ আৰু বহুত কষ্ট কৰিছে দিনটো কেনেদৰে গ'ল বঢ়িয়া আমাৰ এই প্ৰজেক্টটো কৰিছোঁ যিমান পাৰোঁ ছাকচেছ কৰিবলৈ চেষ্টা কৰিছোঁ আশা কৰিছোঁ যে ল'ব অতি সোনকালে প্ৰমোটন দি দিম আৰু আমাৰ চেনেলবিলাক ছাবস্ক্ৰাইব কৰিব আমি দি দিম মানে 1 মে' তাৰিখে আমি ৰিলিজ কৰাৰ মানে প্লেনিং এটা কৰি দিছোঁ সদায় কৰি ল'ব বুলি আশা কৰিছোঁ থেংক ইউ যাব ওলাইছোঁ এই গাড়ীত সকলোৱে এতিয়া মানে আমি কথা পাতিম চাই লওক হেল্ল' ফ্ৰেণ্ড এতিয়া আমাৰ শ্বুটিং অলৰেডি শেষ হৈ গ'ল আৰু আমাৰ যে জিনাত আছে লগত দিনটো কেনেদৰে পাৰ কৰিলা দিনটো বহুত ভাল লাগিলে চবৰ লগত এনজয় কৰিলোঁ আৰু মানে বহুত কষ্ট হ'ল বাট মানে গম নাপালোঁ আৰু চবে বহুত ভাল হয় চবে বহুত কষ্ট কৰিলে এতিয়া আমালোকৰ শ্বুট শেষ হ'ল এতিয়া আমালোকে ঘৰলৈ আছোঁ ফলতো নহয় আৰু এইটো ৰিলিজ হোৱাৰ পিছত চাব চবে বহুত কষ্ট কৰিছে আৰু এই ভিডিঅ'টো এইটো মোৰ নিউ প্ৰজেক্ট হয় আশীৰ্বাদ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব তাকিলে মই এটা কথা কৈ লওঁ আঁতৰোৱা হৈ গ'ল আমাৰ এই যিটো ব্লগ বনাই আছে আমাৰ ভাতৃসমূহ তাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বহুত আমাৰ লগতে এক্টিভ থাকে প্ৰতিটো কামত আমাৰ লগত সহায় সহযোগিতা বহুত কৰেহি আমাৰ ভাতৃপ্ৰতিম হয় গতিকে আমি একেলগে এটা কোম্পানী হিচাপত আগবাঢ়ি যাব বিচাৰিছোঁ গতিকে আমাৰ গোটেই টিমটোক আপোনালোকে যেতিয়া ছাকচেছ হেল্প কৰিব সহায় কৰিব তেতিয়াহে আমি একো আগবাঢ়িবলৈ সমাপ্ত হ'ম গতিকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰিব কিবা যদি ভুল দেখিছে আমাক শুধৰাই দিব ইয়াকে কামনা কৰিলোঁ থেংক ইউ দাদা আগুৱাই যোৱা আমাৰ বাইদেউ আছে বহুত লাগি আছে মানে ভিডিঅ'টোত জড়িত হৈ আছে বাইদেউ দিনটো কেনেদৰে কটালা দিনটোতো আমি চবৰে কষ্ট হৈছে মোৰ বুলি নহয় মোৰ পাৰ্চনেলি মই ক'ম যে মোৰ কষ্ট হৈছে নাই হোৱা ইহঁতৰ কষ্ট চাই পেলাই মোৰ কষ্টটো নাই বেলেগ আৰু একো এক্সট্ৰা কথা নকওঁ কিয়নো যি ক'বলগীয়া কথা ইহঁতে কৈয়ে দিছে মোৰ সৰু ল'ৰা ছোৱালী হয় চবে কৈ দিছে চেম কথাটো মানে মই বাৰে বাৰে ৰিপিট নকৰোঁ আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু ঘণ্টি এটা থেংক ইউ বাইদেউ হেল্ল' ফ্ৰেণ্ড ভিডিঅ'টো চাই কেনে পেলাই জনাব যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিবা আৰু এই ভিডিঅ'টো বহুত কষ্ট কৰি বনোৱা হৈছে আপোনালোকে যিমানে পাৰে শ্বেয়াৰ কৰক আৰু জোনাকী শ্বৰ্ট ফিল্মখন বহুতেই ধুনীয়া হ'ব আপোনালোকে চাব লাভ ইউ ৱেল জয়